Hello everyone. এতিয়া মই ওলাই যাম বজাৰ কৰিব যাম আজি খাসী মাংস খাম তো আজি বহুত খাব মন গৈছে খাসী মাংস হেতু কাৰণে মই কিনিব যাম বহুত দিন হল খোৱা নাই দুসপ্তাহ মান হল মই খাসী মাংস খোৱা নাই হেতু কাৰণে তো আকে গাইস ভিডিওটো চাই থাকিব এটা মই কি বজাৰ কৰিলো আপোনালোকক দেখাম এয়া মোৰ আজিৰ বজাৰ মানে আজি মানে ঘৰত আজি কি নাই এটোৱে লৈ আহিছো বাৰু ইয়া গাজৰ লৈ আহিছো গাজৰ আৰু বিট আৰু ইয়া পিয়াজ আৰু আলু গুটি আৰু ইয়া মোৰ খাসী মাংস ছাগলী মাংসটো ইয়া আৰু তো মানিমুনি আজি কালি খাম মানিমুনিটো আজি নাখাও মানিমুনিটো আহা কালি আলু লগত বনাই খাম মানিমুনি তো এতিয়া মই মোৰ খাসী মাংস ৰেচিপি নহয় আৰু মই একদম সিম্পল কে বনাই খাম এনেকে ইমান কে মছলা দি এনেকে নবনাও আৰু তো কি গাইস চাই থাকিব এয়া মোৰ খাসী মাংস ফ্ৰাই কৰি আছো গাইস এতিয়া ইয়াতে আলু বিলাহী ফ্ৰাই লগাই এতিয়া আলুটো বিলাহী লগালো ফ্ৰাই কৰি আছো এয়া মোৰ সবজি ৰেডি খাসী মাংস আলু আৰু বিলাহী এনেকে সিম্পল কে বনাই খাসী ইয়াতে মছলা দিছো বাৰু মিট মছলা দিছো আৰু জিৰা এইবোৰ মছলা অকমান লগাইছো দেই বেছি লগোৱা নাই আৰু এতিয়া ধনিয়া পাত অকমান লগাইছো আৰু তাৰপিছত গেছ অফ কৰিম মেৰা খানা ৰেডি हो गया है अभी ला 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 এতিয়া ধনিয়া পাত লগালো এতিয়া গেছটো অফ কৰিম আৰু অকমান ৰাখি এতিয়া মই খাম আৰু গাইস আপোনালোকে খানা খালে নে প্লিজ কমেন্ট কৰিব আজি কিহৰ লগত খাইছে ওকে খানা ৰেডি এনেকে আৰু সিম্পল কে খাম আৰু আজি খাসী মাংসৰ লগত হেল্ল এভৰিৱান এতিয়া খাম আৰু মই ইয়া মোৰ খাসী মাংস আৰু ইয়া ভাত আৰু ইয়া সালাড বনাইছো তো ধুনীয়াকৈ সানি ল'ম মই তাৰপিছত খাম আৰু গাজৰ আৰু বিলাহী পিয়াজ সালাড বনাই ভগৱান কৃষ্ণ প্ৰভু আগতে খাসী মাংসটো টেষ্ট কৰিছিলো অতনি টেষ্ট কৰিছিলো বহুত খাই ভাল লাগিছিল এতিয়াও बहुत टेस्टी रे गाइस बहुत टेस्टी Okay guys, thank you for watching my video. Bye bye.